যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হ'ব অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু আপোনালোকে নতুন কৰি অনুষ্ঠিত হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি যিটো গাঁও সভা এই গাঁও সভাখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব লাগিব অন্তৰ্ভুক্ত কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব তো ইতিমধ্যে কিন্তু আপোনালোকে যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে এইসকল মানুহে আপোনালোকে কিন্তু সেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা আপোনালোকে এই পইচাটো পাবলৈ গৈ আছে তো আপোনালোকৰ হাতত আৰু বেছি দিন নাই এই কেইদিনৰ ভিতৰতে আপোনালোকে এই পইচাটো লাভ কৰিব তো যিসকল মানুহে পইচা লাভ কৰিব আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিখনত এতিয়ালৈকে আবেদন কৰিব পৰা নাই আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিখনৰ ফৰ্মখন মানে ডাউনলোড কৰিব বিচাৰি আছে কিছুমান মানুহে যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি চাব পাৰিব গেছৰ যিখন ফৰ্ম দিছে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব একেবাৰে সহজ আপোনালোকে নিজৰ ফৰ্মখন নিজে ফিল আপ কৰিব পাৰিব বা আপোনালোকে আন কোনোবাৰ আপোনালোকে ফৰ্মখন ফিল আপ কৰি দিব পাৰিব অলৰেডি ভিডিঅ' আপলোড কৰা আছে মই আপোনালোকক এই ভিডিঅ'টোত ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ভিডিঅ'খন চাই কিনে নিজে আবেদন কৰিব পাৰিব বা আপোনালোকে আন কোনোবাৰ আবেদন কৰি দিব পাৰিব তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে আকৌ একবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো যিসকল মানুহে নাম এতিয়ালৈকে অহা নাই নতুন তালিকাখনত সেইসকল মানুহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব ছেপ্টেম্বৰ মাহৰ পৰা কিন্তু নতুন কৰি অনুষ্ঠিত হ'বলৈ গৈ আছে অৰুণোদয় আঁচনিখন তো এইবাৰ যদি আপোনালোকে আবেদন নকৰে অৰুণোদয় আঁচনিখন আপোনালোকে 4-5 বছৰৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম